Hi friends, welcome to my YouTube channel. আজি আপোনালোকৰ ওচৰলৈ মই এটা নতুন vlog লৈ আগবাঢ়ি আহিছো আৰু এই vlogটোত আমি মামাৰ ঘৰলৈ যাম। ইনেই নহয় আমাৰ দেউতা আহি পাইছেহি কালি ৰাতি আৰু আজি বিহু কাৰণে আমি মামাহঁতৰ ঘৰলৈ যাম। তো বলক আমাৰ গাড়ী ৰেডি হৈছে। দেউতাই মই আজি গাড়ীখন ধুলো, আপোনালোকক মই দেখাবলৈ চাইছো। গাড়ী একদম ধুনীয়াকৈ আছে গাইজ, দেখিছে? দেখিলে? তো গাইজ বলক ভিতৰলৈ যাওঁ। ভিতৰত মাহঁতৰ ওলাই হৈছেনে চাই আহোঁগৈ। আৰু মই আজি ৰিমোট লৈ মাইক চাইক লগাই কৈ আছোঁ। তো গাইজ অংকলদি কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। তো গাইজ চেল্ফিখন লৈ ল'ব লাগিব। মই এতিয়া মাইকটোৰ কাৰণে চেল্ফিখন খুলি থৈছোঁ, নহ'বা মাইকটো কিমান দীঘল আপোনালোকে চাব। এয়া চাওক, মাটিত পৰি থাকে আৰু মই সেইটো কাৰণে ডিঙিত থৈ দিছোঁ। গিৰ গিয়া চেল্ফি। মানে আমাৰ বৌ ওলাইছে মামাৰ ঘৰলৈ যাবলৈ। ফুৰিবলৈ ওলাইছোঁ বোৱাৰী ঘৰলৈ যাবলৈ। বৌ যাব আমাৰ মাহঁতৰ ঘৰলৈ। তো গাইজ বৌটো ওলালে, বৌ মামাৰ ঘৰলৈ যাব। তো গাইজ এয়া চাওক, মই ভিতৰত ফুল ভৰাই দিলোঁ। দেখিছে? ইয়াত হিল দি দিছোঁ, য়েল্ল' আৰু ৰেড কালাৰ মিক্স। এইপিনেও গাইজ দেখিছে, ফুলজোপা ধুনীয়াকৈ হৈছিলে, কিন্তু আমাৰ ভাইটিয়ে ডাল এটা ভাঙি পেলালে। এইডোখৰত এইটো বৌয়ে আমাৰ পুতি থৈ দিছে। সেইপিনে কিমান ধুনীয়া লাগিছে চাওক, থোপা থোপাই ফুলি আছে। তো গাইজ সেইপিনে গোটেই টাব ভৰ্তি হৈ আছে এজোপা ফুলে। কিন্তু এজোপা আছে একেবিধৰে, কিন্তু এজোপা গোটেই টাবটো ঢাকিবগৈ পৰা নাই। গাইজ দেখুৱালৈ। তো গাইজ আপোনালোকে অকণমান ৱেইট কৰক, আমি মামাৰ ঘৰলৈ গৈ আছোঁ। জবা মাৰিছে, কৃষ্ণ কৰিলোঁ। আপোনালোকেও কৃষ্ণ কৰি লওক গাইজ। যদি দবা নাই মৰা, ইয়াৰ পৰা কৃষ্ণ কৰি দিয়ক। আপোনালোকক মই এটা বস্তু দেখুৱাই দিছোঁ, যোনটো মই আজি বনাইছিলোঁ। হ'ব গাইজ, মই এইটো পকেটত ভৰাই লওঁ। ফালে দেখুৱাইছোঁ আপোনালোকক। বুলিব ইয়াৰ চুইচেই নাই, কি কৰিলেনো? আপোনালোকে চাব, মোৰ চুইচ এটা বেলেগ প্ৰকাৰৰ, আপোনালোকে দেখিলে চাই থাকোঁ। আমি ইয়াত বেটেৰী দুটা ফিক্স কৰি লওঁ। গাইজ আমাৰ বেটেৰী ফিক্স হৈ গ'ল। পিনে এই দুডাল তাঁৰ আছে, এডাল তাঁৰ যদি আপুনি গুচি আনে তো চলি গ'ল। শুনিছে চাগে আপোনালোকে মাতটো? শুনিছে চাগৈ? মই মাইকটো ওচৰলৈ দি দিলোঁ। যেনেকৈ আপুনি এডাল ছাইড কৰে, এতিয়াতো শুনিছে জানো মাত? নাই, এইটো অফ হৈ গ'ল। আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। যেনেকৈ তোৰ ওচৰত দিলে চলি গ'ল। মইতো এটা আইডিয়া ভাবিছোঁ, এখন পাৰ্লাৰ বনাই পিনি টেবুল ফেন বনাওঁ। গাইজ কেনেকুৱা হ'ব কমেণ্টত জনাবলৈ নাপাহৰিব। তো বাই বাই। মই এইখিনিত অকণমান ষ্টপ কৰিছোঁ মামা ঘৰলৈকে পোৱাগৈলৈকে। মামা ঘৰ যোৱাটো মই ব্লগটো বনাই দিম। গাড়ী চাড়ী ষ্টাৰ্ট হৈ লওক। মা, আইতা, ককা চব আগফালে যাওঁ ব'লক আমি। গাইজ মই কেমেৰাটো চেল্ফি কৰি ল'লোঁ আৰু এতিয়া আমি যাম মামা ঘৰত। চুঙা চাউল পুৰিব গাইজ। মই আজি ব্লগটো সেইকাৰণে আৰম্ভ কৰিছোঁ, বোলো বিহু মামাহঁতৰ ঘৰলৈ গৈ দেখুৱাওঁ। মামাহঁতৰ ঘৰ মামী, আমাৰ নতুন মামী, নতুন কাৰণে। তো গাইজ ব'লক আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। আমাৰ এয়া ড্ৰাইভাৰ চব
ফিট হৈ আহিছে গোটেই ব'লক আৰু বাবা ককা আগত বহিব আমি পাছত বহি লওঁ সেই লগটো খুলি দিয়া মা সোমাই লোৱা মই তাঁতিত বহিম ঘৰ তলা মাৰিছে আমি সুন্দৰ ঘৰখন এৰি আজি চুঙা চাউল খাবলৈ আহিছোঁ সোমাও আমাৰ দেউতাই গাড়ী ষ্টাৰ্ট দিছে গাড়ী উঠি গ'লোঁ আমি তো ব'লক মই পোৱালি দেউতাৰ ফোনটো লৈ স্কাৰ্ট নানিলা এইখনো চকীতে ব'লক নানিলে আমাৰ পদূলি মুখৰ পৰা ওলাই যাবলৈ ওলাই আহিলোঁ আমাৰ যোনটো গলি পাইছোঁহি ব'লকচোন গাইছ তেতিয়াহ'লে আমাৰ গাড়ী ভাইটি গাড়ীখন চলাই দিলে মই গাড়ীত আহিছোঁ আকৌ আহিছোঁ ইভাগে অকল মা ইমান লৈ দিয়া বুলি কৈছে ফোনটো ভৰাই থলি নি সেইটো তাৰমানে তাৰ মনতে থাকে আৰু কথা আমি টাৰ্ণিং লৈছোঁ আমি মামা ঘৰ পাই লওঁগৈ আপোনালোকে অকণমান ৱেইট কৰাইছে আমি বৰ্তমান মামা ঘৰ পাইছোঁহি এইটো আমাৰ মামা ঘৰ দেউতাই গাড়ী সোমোৱাই দিলে আৰু ঘৰ ব'লক আমি পাৰ আহোঁগৈ তাত কি হৈ আছে চাই আহোঁগৈ চুঙা চাউল কি হৈছে মাও গৈছে পিনে জুই জ্বলি আছে গাইছ কালি এইখিনিত মাঘ বিহুত খানা খাইছিলে ময়ো আহিছিলোঁ মা দেউতাহঁত অহা নাছিলে কাৰণ কালি আমাৰ দেউতা আহিছিলে মই আহিছিলোঁ মামাৰ লগত এইখিনিতে খাইছিলে গাইজতে মামাহঁতৰ পুখুৰী এনে পথাৰ আছে নেদেখে এতিয়া গধূলি হ'ল কাৰণ গাইছ ব'লক আমি ফুৰিছে চাই আহোঁগৈ এবাৰ ৰ'ব মই গাইছ ফ্লেছটো জ্বলাই লৈছোঁ এয়া আমাৰ আজু ককাৰ ভাগ হেৰি কৰি থৈছে তাত আজি চাকিত জ্বলাইছিলে তো ব'লক চুঙা চাউল পৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা পোৱালি নপৰে নহয় জুই কাপত চুই চাবলৈ দিবলৈ কৈছে পোৱালি
কৈছে না কথাবোৰ কৈ যায় গাইজ পোৱালীয়ে মোক মাৰিবলৈ আহিছে একো নহয় দাখন পৰিহে আছে এখন দাখন দাখন আছে গাইজ মই দাখন আঁতৰাই লৈছোঁ পোৱালি গাইজ মোক মাৰিবলৈ আহি আছে প্ৰতিবাৰে গ'ল মাৰিব চুঙা চাউল গাইজ হৈ লওক কল্পনাই চুঙা চাউল ভৰাই আছে চুঙা মাতি আছিলে নহয় এনেকৈ চুঙা চাউল ভৰাই আছে গাইজ এইপিনে আমাৰ জুই জ্বলি গৈছে এইপিনে গান এনে চুঙা চাউল পৰি আছে সেইখিনিত চুঙা চাউল পৰি আছে আৰু এইপিনে মানুহে জুই গৈ আছে এইপিনে ভাত চাত ৰান্ধিবলৈ জুই জ্বলোৱা হৈ গ'ল বিলাকৰ ভিতৰত কি হৈছে চাওঁ ভেলাঘৰত এয়া আমাৰ WW প্লেয়াৰ দুইজনকে আমি সম্বৰ্ধনা জনাইছোঁ ৰ'ব ফ্লেছ লাইটটো জ্বলাই দিছোঁ সেয়া গাইজবিলাক মই চুঙা চাউল হ'লে আপোনালোকক দেখুৱাম বেলেগ গাইজ আপোনালোকে আমাৰ মাৰিলে ব্ৰইলাৰ আয়ো পোৱালি মৰি থাকিবি এতিয়া বাই বাই টাটা সেয়া চব মুখেদি তেজ ওলাই গ'ল আপোনাৰ নামটো কৈ দিয়ক এবাৰ চিত্ৰ বৰা আমাৰ প্ৰধান চিত্ৰ বৰাই এতিয়া ব্ৰইলাৰ গুচাবলৈ লাগি গৈছে এইপিনে আমাৰ চুঙা চাউল পুৰি হৈ গৈছে বাঁহৰ ভিতৰত ভৰাই বৰা চাউল খাই অসমীয়া এইটো এটা খাদ্য হেৰিত পৰে খাদ্য সম্ভাগ এয়া দেউতাই আমাৰ জুইত ভৰাই আছে চুঙা পুৰি আছে এইপিনে এইবোৰ দেখিছে গাইজ এতিয়া গোটেইখিনি নমাই হ'লে চুঙাটো কাটিব কাটি তাৰ পৰা চাউলখিনি উলিয়াই খাবলৈ দিব এয়া চাওক চুঙা উলিয়ালে তিনিটামান মানে দুটামান পুৰি আছে গাইজ এইপিনে চাউল ওলাই আহিছে এয়া দেখিছে এনেকুৱা চাউল ওলাই দেখিছে এনেকৈ পুৰি বাঁহটো ক'লা হৈ যায় পুৰি থাকিব লাগে জুইত গাইজ এইপিনে ব্ৰইলাৰ কাটি আছে আমাৰ বুবুত দা এইপিনে গাইজ কাটা আৰম্ভ কৰিছে বাঁহটো কাটি পেলাই ভিতৰৰ চাউলখিনি কিবা এটাত গোটাই
গাইজ শুনিছে গান কেনেকৈ লগাইছে হাঁহি ৰেপা এয়া গাইজ চুঙা চাউল দেখিছে আই দাদা কাটি এয়া চুঙা চাউল উলিয়াই দিলে অলপমান গাইজ আমি ভাতটো চাহ আহোঁগৈ সেইকাৰণে পানী গৰম হৈ আছে কোম্পানী দিওঁ ক'ত আছে কোম্পানী তো ফ্ৰেণ্ডছ এতিয়া ফালিব চক কেনেকৈ কৰে চক সেনেকৈ কাটি ওপৰত ফালি দিয়ে ভিতৰৰ চাউলখিনি ওলাই গ'ল চক সেয়া বৰা চাউল এই ঠাণ্ডা হ'লে একদম হেৰি হৈ গ'ল ঠাণ্ডা হ'লে ভাতটো নাইকিয়া হ'লে নহৰু মানে তাৰ নিচিনা এতিয়া এই ভাগে জানিছোঁ সেই ভাগে এই পিছ দেখিছানে এইয়া চক গাইজ কেনেকৈ ভাগ ভাগ কৰি দিছে সৰু সৰু কচু খোৱা গম পাই নোযোৱা হ'লি গিৰাজী সেয়া চক এইটো তাৰ পৰা জুইত পুৰিবলৈ দি দিয়ে এইটো চক পুতুৱে সেয়া কাম কৰে সেয়া চব গাইজ এৰুৱাই আহিলে তো গাইজ গোটেইখিনি এৰুৱাই হৈ লওক তাৰপিছত মই আপোনালোকক দেখুৱাওঁ কেনেকৈ পিচ কৰিছে ইমানটো পিচ খাবলৈ দিব দেখিছে আমাৰ শিৱানীয়ে পালে বেক বেকাই লাগিব এনেকৈ প্ৰতিবাৰ এনেকৈ কাটি কাটি গৈ থাকিব তো গাইজ ফাইনেল কিমান হয় চাই লওঁ আমি গাইজ গোটেইখিনি চব তো গাইজ মই আজি ব্লগটো ইমানতে শেষ কৰিলোঁ যদি চাই ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো দায়িত্ব থকা বেল আইকনটো প্ৰেছ কৰি অলপ ক্লিক কৰিব তো বাই বাই গাইজ এয়া চাওক আমাৰ আপেলা বহুত দেৰি মূৰত আহি পিনি মাংস কাটি আছে গাইজ মই শেষ কৰাৰ আগত আপোনালোকক দুটামান বস্তু দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া চাওক জলপানৰ বাতি ৰেডি গাইজ মই জলপান লৈ ল'লোঁ গুড়েহেঁতি তো গাইজ ফ্ৰেণ্ডছ আজি আমাৰ এই খোৱা পৰ্ব আৰম্ভ হৈ গ'ল ককা আইতা সকলোৱে ফূৰ্তি কৰি খাইছে আপোনালোকলৈকো মাঘ বিহুৰ আলেখ শুভকামনা জনালোঁ দেউতাইও আৰু খাবলৈ লৈলে আপোনালোকলৈ মাঘ বিহুৰ আলেখ শুভকামনা জনালোঁ তো বাই বাই গাইজ